তেনেকৈ জুপিতৰা আৰু নীৰৱৰ এক নতুন সম্পৰ্ক আৰম্ভ হ'ল। লাহে লাহে এদিন দুদিন কৰি সময়বোৰ পাৰ হ'বলৈ আৰম্ভ কৰিলে। সময় পাৰ হৈ যোৱাৰ লগে লগে জুপিতৰা আৰু নীৰৱৰ সম্পৰ্কটো যেন আৰু বেছি সুন্দৰ হৈ গৈ থাকিল। মই সঁচাই বিৰাট লাগিল যে মোৰ জীৱনলৈ নীৰৱৰ দৰে মানুহ এজন আহিল। নীৰৱে মোক প্ৰত্যেকটো কথাতে কিমান ছাপোৰ্ট কৰে। ভাল, বেয়া, শুদ্ধ, অশুদ্ধ এই সকলোবোৰ সিদ্ধান্ত লোৱাত তেওঁৱে আজিকালি মোক সহায় কৰে। থেংক গড যে তেওঁৰ দৰে মানুহ এজন মোৰ জীৱনলৈ আহিল। এতিয়া মাত্ৰ এটাই চিন্তা, সোনকালে ঘৰত মাহঁতক বাহঁতক সকলোকে নীৰৱৰ বিষয়ে ক'ব লাগিব মই। জুপিটাৰে এতিয়া নিজকে নীৰৱৰ দৰে পাৰ্টনাৰ এজন পাই বৰ সৌভাগ্যৱান বুলি ভাবিবলৈ আৰম্ভ কৰিছিল। তেনেকৈ চাওঁতে চাওঁতে সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল তাই ঠিক গমকেই নাপালে। তেনেকৈ প্ৰায় 5-6 মাহ পাৰ হৈ গ'ল আৰু চাওঁতে চাওঁতে নীৰৱৰ ফাইনেল এক্সামো শেষ হ'ল। এতিয়া নীৰৱৰ ঘৰলৈ উভতি যোৱাৰ সময় আহি পালে। জুপিতৰা, চোৱাচোন সময়বোৰ কেনেকৈ যে পাৰ হৈ গ'ল গমেই নাপালোঁ। এনেকুৱা লাগিছে যেন কালি পৰহি তোমাক লগ পাইছোঁহে, কিন্তু চোৱাচোন 5-6 মাহ পাৰ হৈ গ'ল আৰু এতিয়া মোৰ ফাইনেল এক্সামো শেষ। মই ঘৰলৈ উভতি যাব লাগিব আৰু জুপিতৰা, মই অহা কাইলৈকে ঘৰলৈ যামগৈ বুলি ভাবিছোঁ। নীৰৱ, মানুহে কয় নহয় চকুৰ আঁতৰ হ'লে মনৰ আঁতৰ হয় বোলে। তুমি মোক ঘৰলৈ গৈ পাহৰি যাবা নেকি বাৰু? সেই কি যে কওঁ জুপি, এনেকুৱা কথা তুমি কেনেকৈ ভাবিব পাৰা বাৰু? মই আৰু তোমাক পাহৰি, এনেকুৱা কেতিয়াও হ'বই নোৱাৰে। যদি হয় সেয়া মোৰ মৃত্যুৰ পিছতে হ'ব। আচ্ছা জুপিতৰা, গৈ চাগে মই দেউতাৰ বিজনেছত জইন কৰিমগৈ। আৰু জুপিতৰা, তাৰপিছতেই তুমি যেতিয়াই বিচাৰা মই তোমাক বিয়া কৰাবলৈ ৰেডি আছোঁ। আৰু মই বিচাৰোঁ সোনকালে তুমি তোমাৰ ঘৰত আমাৰ কথাটো কোৱা। ময়ো চান্স পালে ঘৰত মাহঁতক তোমাৰ বিষয়ে ক'মগৈ। আৰু জুপিতৰা, তুমি যদি কোৱা যে তুমি পঢ়াৰ মাজতে মোৰ লগত বিয়া হ'ব বিচাৰা আৰু বিয়াৰ পিছত তোমাৰ পঢ়া কণ্টিনিউ কৰিব বিচাৰা, তেনেকৈ মই ৰাজি আছোঁ। আৰু যদি কোৱা নহয় তুমি পঢ়া শুনা কৰি সফল হৈ নিজৰ ভৰিৰ ওপৰত থিয় দিয়াৰ পিছতে বিয়া হ'বা, তেতিয়াও মই ৰাজি আছোঁ। মুঠতে তোমাৰ সুখতে মই সুখী। সঁচাই নীৰৱ, তুমি ইমান ভাল। বাৰু হ'ব দিয়া, বিয়াৰ কথা পিছতো চিন্তা কৰিম। তুমি কাইলৈ যাবাগৈ যেতিয়া, মই আৰু এতিয়া ইয়াত একেবাৰে অকলশৰীয়া হৈ যাম। নোহোৱা জুপিতৰা, কিয় অকলশৰীয়া হ'বা? মই শাৰীৰিকভাৱে ইয়াত নাথাকিলেও সদায় কিন্তু তোমাৰ লগতে আছোঁ। তুমি যদি এবাৰ মোক ফোন কৰি কোৱা বোলে তোমাৰ কিবা দৰকাৰ হৈছে বুলি, চাবা মই মুহূৰ্ততে আহি তোমাৰ ওচৰত উপস্থিত হৈ যাম। আৰু চোৱাচোন, কাইলৈতো তুমিও ঘৰলৈ যাবা, তোমাৰতো এক্সাম শেষ। দুদিনমান ঘৰত ধুনীয়াকৈ সময়বোৰ পাৰ কৰি আহিব পাৰিবা। আৰু ভগৱানে চোৱাচোন কিমান মিলাইছে, আমাৰ ঘৰ একেখন জিলাতে, মাত্ৰ তোমাৰ ঘৰ গাঁৱত আৰু মোৰ ঘৰ টাউনত। বাছ এতিয়াতো তুমি কেইদিনমান ঘৰতে থাকিবা, গতিকে তাৰ মাজতে মই তোমাক লগ কৰিবলৈ যাম, তুমি চিন্তা কৰিব নালাগে। বাৰু হ'ব দিয়া, ঠিক আছে তেনেহ'লে কাইলৈ ভালকৈ যাবা। আৰু তুমিও। তাৰ পিছদিনাখনেই জুপিতৰাই দুদিনমান থকাকৈ ঘৰলৈ আহিল। ইফালে নীৰৱো নিজৰ ঘৰলৈ উভতি গ'ল। এইফালে কুঁহিৰো দিনবোৰ এতিয়া সুন্দৰকৈ পাৰ হৈ যাবলৈ আৰম্ভ কৰিছিল। কুঁহি, তোমাক আৰু ভাৰ্গৱকে এনেকৈ হাঁহি ফূৰ্তি কৰি থকা দেখিলে মোৰ মনটো একেবাৰে সুখেৰে ভৰি পৰে জানানে। এতিয়াহে যেন মই একেবাৰে শান্তি পাইছোঁ। এতিয়া আৰু মোৰ একো চিন্তা নাই। এটাই প্ৰাৰ্থনা ভগৱানক, সদায় মোৰ ল'ৰা ছোৱালীকেইটাক, সদায় মোৰ ল'ৰা বোৱাৰীক যাতে এনেকৈ সুখত ৰাখে তেওঁ। মা, চিন্তা নকৰিব, আমি সদায় এনেকৈ সুখতে থাকিম আৰু আপুনিও সদায় এনেকৈ সুখত থাকিব লাগিব। মা, মই আপোনাক কথা এটা সুধিবলৈ আহিছিলোঁ। মানে জুপিতৰাই ফোন কৰিছিল, তাইৰ পৰীক্ষা শেষ হ'ল নহয়, দুদিনমান বোলে ঘৰত থকাকৈ আহিছে। তাই মোক মাতিছিল, লগতে আমাৰ শেৱালীকো মাতিছে। মা, মই বাৰু 2-3 দিনমান থকাকৈ ঘৰলৈ যাব পাৰিমনে? আইঅ', সেইটো কথানো তুমি মোক সুধিব লাগেনে বাৰু? যাবা আকৌ, এনেও তুমি ভালেমান দিন ঘৰলৈ থকাকৈ যোৱাই নাই। নহয় মা, আপোনাক সুধি লোৱাটো মোৰ কৰ্তব্য। বাৰু ঠিক আছে মা, মই তেনেহ'লে কাইলৈকে ঘৰলৈ যাম 2-3 দিন থকাকৈ। কাইলৈ কুঁহিবা আৰু শেৱালীবা আহিলে মই সিহঁতৰ আগত নীৰৱৰ কথাটো ক'ব লাগিব। দুইজনেই মোৰ কথাটো শুনি কি বা ৰিয়েক্ট কৰে ঠিক নাই। সেই ভগৱান, মই গালি চালি নাখালে হৈছে আৰু।
হেল্ল' নীৰৱ, মই এটা কথা ভাবিছোঁ জানা। কাইলৈ মোৰ ডাঙৰ বা আৰু সৰু বা দুয়োজনীয়ে দুদিনমান থকাকৈ ঘৰলৈ আহিব। মই সিহঁতৰ আগত তোমাৰ কথাটো ক'ম বুলি ভাবিছোঁ। ঠিক আছে তেনেহ'লে নীৰৱ, মইতো ক'মেই, তুমিও তেনেহ'লে তোমাৰ বাৰ আগত কথাটো ক'বা। জুপিয়ে নিজৰ বায়েকহঁতৰ আগত কথাটো ক'ব যেতিয়া ময়ো ঘৰৰ কাৰোবাৰ কথাটো ক'ব লাগিব। প্ৰথমতে মাক কওঁ নে বাক কওঁ বাৰু? প্ৰথমতে বাক কোৱাই ভাল হ'ব। তাইৰ নিজৰ বাহঁতকে প্ৰথমতে ক'ব, গতিকে ময়ো মোৰ বাকে প্ৰথমতে কথাটো ক'ম। তেনেকৈ এতিয়া জুপিতৰা আৰু নীৰৱ দুয়োটাই নিজৰ নিজৰ বায়েকহঁতক কথাটো ক'ম বুলি ভাবি ল'লে। তাৰ পিছদিনাখনে শেৱালি আৰু কুঁহি দুয়োজনী আহি মাকৰ ঘৰলৈ আলহি। কুঁহি, শেৱালি পালিহি, আহ এই তহঁতে অথনিতে আহিবি বুলি জুপিতৰা অথনিৰে পৰা পদূলিৰ মুখতে ৰখি তহঁতলৈ বাট চাই আছিল। এতিয়াহে ইমান দেৰি নহা দেখি খঙত ভিতৰলৈ সোমাই গৈছে। যা, তাইৰ ৰুমতে আছে। এই তহঁত যা, অকণমান বহি কৰি জিৰাইহঁতে মুখ ভৰি হাতকেইটা ধুই ল, মই তহঁতৰ কাৰণে চাহ বনাওঁগৈ। তাৰপিছতে কুঁহি আৰু শেৱালি জুপিতৰাৰ ওচৰলৈ গ'ল আৰু তাৰ কিছু দেৰি পিছতে মাকে সিহঁতৰ ওচৰলৈ চাহ লৈ আহিল। সকলোৱে চাহ তাহ খাই কিছু সময় ধুনীয়াকৈ কথা পাতিলে। তেনেকৈ দিনটো পাৰ হৈ গ'ল আৰু সন্ধিয়ালৈ জুপিতৰাই বায়েকহঁতৰ আগত কথাটো ক'বলৈ আৰম্ভ কৰিলে। আচ্ছা শুন না, কুঁহি বা শেৱালি বা, মই নহয় তহঁতক বহুত ডাঙৰ কথা এটা ক'বলৈ আছে। মানে কথাটো এনেকুৱা, প্ৰথমতে খালি তহঁতি ক যে কথাটো শুনাৰ পাছত তহঁতে মোক খং নকৰ বুলি আৰু গালিও নাপাৰ বুলি। আৰু কথাটো কিন্তু এতিয়া মাকো নকবি প্লিজ। আৰে এনেকুৱা কি কথা জুপি, তই মাক ক'বলৈ মানা কৰিছ আৰু খং নকৰিবলৈ কৈছ? কি কথা কচোন বাৰু? আৰু মাক কিয় ক'বলৈ মানা কৰিছ? মানে মাকো ক'ম, মা দেউতা সকলোকে ক'ম, কিন্তু এতিয়া নহয়, আৰু দুদিনমান যোৱাৰ পিছত। মানে কথাটো কি জান, মানে ইউনিভাৰ্চিটিত মোৰ ছিনিয়ৰ ল'ৰা এজন আছে, তাৰ নাম নীৰৱ। প্ৰথম গৈয়ে নীৰৱৰ লগত মোৰ চিনাকি হৈছিল আৰু তাৰপিছতে তাৰ লগত মোৰ ভাল বন্ধুত্ব হ'ল। আৰু ল'ৰাটো খুব ভাল জান, মোক প্ৰত্যেকটো কথাতে ছাপোৰ্ট কৰে। ভাল বেয়া শুদ্ধ ভুল এই সকলোবোৰ সিদ্ধান্ত লোৱাত সিয়ে মোক সহায় কৰে। আৰু এতিয়া কথাটো হ'ল, মানে আমাৰ চিনাকি হোৱাৰ 2-3 সপ্তাহৰ পিছতে সি মোক প্ৰপ'জ কৰিছিল আৰু মই য়েছ বুলি কৈ দিলোঁ। আৰু এতিয়া 6 মাহমান হ'ল আমাৰ ৰিলেশ্যনশ্বিপ। কথাটো মানে সেইটোৱে। কি জুপি, তই মানে নীৰৱ নামৰ ল'ৰাজনক নিজে পচন্দ কৰিছ? জুপি, তই বাৰু ইমান ডাঙৰ সিদ্ধান্ত এটা লোৱাৰ আগতে তাৰ বিষয়ে ভালকৈ জানি বুজি ল'লিনে? জাননে তাৰ ঘৰৰ বিষয়ে কিবা কিবি, বা ল'ৰাটো কেনেকুৱা কি কথা? বা কুঁহি বা, ল'ৰাজনৰ ঘৰ মানে ইয়াতে, মানে আমাৰ ডিষ্ট্ৰিক্টতে, কিন্তু টাউনত তাৰ ঘৰ। ল'ৰাজনৰ ঘৰত কেৱল সি, তাৰ মাক দেউতাক আৰু এগৰাকী বায়েক আছে, বাছ ইমানেই। তাৰ দেউতাকৰ কিবা বিজনেছ আছে আৰু এতিয়া সি তাৰ পঢ়া শেষ কৰি আহি দেউতাকৰ বিজনেছতে জইন কৰিব। বা নীৰৱ খুবেই ভাল ল'ৰা, মই তাৰ বিষয়ে সকলোবিলাক জানি বুজি লৈছোঁ। আৰু সি কৈছে মই যেতিয়াই বিয়া হোৱাৰ সিদ্ধান্ত লওঁ সি বোলে মোক তেতিয়াই বিয়া কৰাব। বা মই বাৰু কিবা ভুল সিদ্ধান্ত ল'লোঁ নেকি? জুপি, যদিহে ল'ৰাজন সঁচাকৈ ভাল আৰু তই তাৰ বিষয়ে ভালকৈ জানি বুজি লৈছ, আৰু সিও যদি তোক সঁচা অন্তৰেৰে ভাল পায়, তোক বিয়া কৰাব খুজিছে, তেনেহ'লে তই একো ভুল সিদ্ধান্ত লোৱা নাই দে। তই এতিয়া ডাঙৰ হ'লি, তই ভাল বেয়া সকলো জান, গতিকে তই নিজেই সিদ্ধান্ত লৈছ যেতিয়া, নিজে পচন্দ কৰিছ যেতিয়া, আৰু ল'ৰাজনো ভাল যেতিয়া, তেনেহ'লে তোৰ সিদ্ধান্ত ভুল নহয় দে। বাৰু দে, মা দেউতাৰ আগত পিছে কেতিয়া ক'ম বুলি ভাবিছ? বা আৰু 2দিনমান যোৱাৰ পিছত ক'ম বুলি ভাবিছোঁ। মানে এতিয়াই ক'লে মাহঁতে খং কৰিব পাৰে। ভাগ্য মোক তালৈ পঢ়িবলৈ পঠালে আৰু মই গৈ এইবোৰ কৰিছোঁ, কিন্তু বা মই মোৰ পঢ়াৰ ওপৰত ইয়াৰ প্ৰভাৱ একেবাৰে পৰিবলৈ দিয়া নাই। মোৰ এক্সামো বহুত ভাল হৈছে, আৰু মই আশা কৰা মতে চাগে মোৰ ৰিজাল্টটো হ'ব। কিন্তু তহঁতক মোৰ ক'বলৈ মন গৈ আছিল। সৰুৰে পৰা তহঁতৰ আগত মই সকলো কথা শ্বেয়াৰ কৰি আহিছোঁ, সেইটো কাৰণে এইটো কথা কেতিয়া শ্বেয়াৰ কৰিব পাৰোঁ মোৰ তেনেকুৱা লাগি আছিল। বাৰু দে জুপি, তেনেহ'লে ক, ল'ৰাজনৰ ঘৰ আমাৰ একেখন জিলাতে যেতিয়া, আমাক তেনেহ'লে এদিন ল'ৰাজনক
লগ কৰাবলৈ মাতি দে মানে আমিও লগ কৰি চাওঁ কথা বতৰা পাতি চাওঁ কেনেকুৱা আমিওতো জানিব লাগিব ন ঠিক আছে তেনেহ'লে বা মই তেনেহ'লে নীৰৱক ফোন কৰি ক'ম এইকেইদিনতে লগ কৰিম বুলি তহঁতেও তেতিয়া একেবাৰে সন্মুখৰ পৰাই তাক চাব পাৰিবি এতিয়া ফটো চোৱাৰ দৰকাৰে নাই একেবাৰে তেনেহ'লে তহঁতক সন্মুখৰ পৰাই নীৰৱক দেখাম তাৰ অলপ দেৰি পিছতেই জুপিয়ে নীৰৱক ফোন কৰি সকলো কথা ক'লে যে তাইৰ বায়েকহঁতক তাৰ বিষয়ে ক'লে আৰু এতিয়া বায়েকহঁতে তাক লগ কৰিম বুলি কৈছে আৰু নীৰৱো ভালেই পালে নীৰৱো জুপিক কথা দিলে যে দুদিনৰ পিছতেই টাউনৰ কোনোবা এখন ৰেষ্টুৰেণ্টত নীৰৱো নিজৰ বায়েকক লৈ আহিব আৰু জুপিতৰা আৰু তাইৰ বায়েকহঁতক লগ কৰিবহি জুপিতৰাই কথাটো শুনি মনতে বৰ ফূৰ্তি পালে তাৰ পিছতেই নীৰৱে গৈ বায়েকক সকলোবোৰ কথা ক'লে কি ভাইটি তই ছোৱালী পচন্দ কৰিছ নিজেই তাৰ মানে মোৰ ভাইটি ডাঙৰ হ'ল বাৰু কচোন ক ছোৱালীজনীৰ বিষয়ে ক ক'ত ঘৰ নাম কি দেখাত কেনেকুৱা ঘৰ দুৱাৰ কেনেকুৱা সকলোবোৰ ক বা আজি মই তোক একো নকওঁ দুদিনৰ পিছত তাই আহিব তাইৰ বায়েকহঁতক লৈ আমি টাউনৰে কোনোবা এখন ভাল ৰিজৰ্ট নহ'লে ৰেষ্টুৰেণ্টত সিহঁতক লগ কৰিমগৈ আৰু তই নিজেই সকলো তাইক সুধি ল'বি আৰু তই সন্মুখৰ পৰা তাইক চাই চিতি কেনেকুৱা সকলোবোৰ জানি বুজি আহিবি হ'বনে বাৰু হ'ব দে তেনেহ'লে মই একেবাৰে ডাইৰেক্ট তাইকে সকলোবোৰ সুধি ল'ম তাৰপিছত সকলোৱে ঠিক কৰিলে যে দুদিনৰ পিছত নীৰৱে নিজৰ বায়েকক লৈ আৰু জুপিতৰাই নিজৰ বায়েকহঁতক লৈ লগ কৰিবলৈ আহিব যেতিয়া কুঁহি আৰু নিকি পুনৰবাৰ মুখামুখি হ'ব আৰু নীৰৱ যে নিকিৰ ভায়েক আৰু জুপি যে কুঁহিৰ ভনীয়েক এই সকলোৰে সন্মুখলৈ আহিব তেতিয়া বাৰু সকলোৱে কি ৰিয়েক্ট কৰিব ক'ব বিশেষকৈ কুঁহিয়ে কি কৰিব আৰু নিকিয়ে কি ক'ব আৰু সঁচাকৈয়ে জুপিতৰা আৰু নীৰৱৰ এই সম্পৰ্কটো এতিয়া কুঁহিৰ জীৱনৰ ওপৰতো প্ৰভাৱ পেলাব নেকি এই সকলোবোৰ দেখিম আমি আমাৰ অহা খণ্ডত তেন্তে ভিডিঅ'টো কৰিছোঁ এতিয়া শেষ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে আমাৰ চেনেলত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'তে তেতিয়ালৈকে বাই